ভিডিঅ'টো ৰাইজ ঘৰৰ পৰাই আৰম্ভ কৰিলোঁ। আপোনালোকে দেখিছে এয়া এডি এবাৰ একচুৱেলি ছেকেণ্ড টাইম পাইছে বাৰু হোলী। তেওঁ ডাঙৰ হোৱাৰ পিছত মানে ফাৰ্ষ্ট টাইম নিচিনাই হৈছে, তো সি বহুত এক্সাইটেড, একদম ৰং লগোৱা দেখি চাইছে কিমান ধুনীয়া কালাৰিং হৈছে একদম। সি মানে ফূৰ্তিত থাকিব পৰা নাই, ককাকক আকৌ সানিবলৈ আহিছে। ককাকে হেনো নাহানে, হোলী খেলি বেয়া পায়। তাৰপিছতো সি জোৰ জবস্তি সানে, দেখিছে। হেপী হোলী, নমস্কাৰ ৰাইজ। অসমবাসীৰ সকলো ৰাইজলৈ মোৰ ফালৰ পৰা হোলীৰ শুভেচ্ছা থাকিল। আজি হোলী মই যোৰহাটত দেখাম। এইবাৰ যোৰহাটত বহুত বেছি ধুনীয়া হোলী হৈছে, বহুতেই মানিছে হোলী এইবাৰ। যোৱা বছৰতকৈও বহুত বেছি ধুনীয়া হৈছে এইবাৰ। আপোনালোকে ভিডিঅ'টো চাই যাওক, বহুত ধুনীয়া হ'ব। যোৰহাটৰ গোটেই পৰিৱেশবিলাক মই দেখাম, কেনেকুৱা কি ক'ত কেনেকুৱা ধৰণৰ আয়োজন হৈছে। ভিডিঅ'টোৰ লগত জড়িত হৈ থাকক লাষ্টলৈকে। এতিয়া মই উপস্থিত আছোঁ যোৰহাটৰ গড়আলিত। এয়া চক যোৰহাটৰ গড়আলিত সকলো মানুহ এনেধৰণে ওলাই আহে, কিমান বেছি ভাল লাগে, একেলগে চবে এনজয় কৰে। আপোনালোকে চক আমাৰ যোৰহাটৰ এয়া কি ধুনীয়া গড়আলিত বহুত বেছিয়ে আপোনাৰ ভিৰ হৈ যায়, এনেকৈ পূৰা ডিজে লাগি যায়, বহুত বেছি ভাল লাগে। আপোনালোকে হয়তো যোৰহাটৰ বহুত মানুহে গমো নাপায়, যদি যিসকলে মানে গম নাপায় তেওঁলোকে আহিব নেক্সট ইয়েৰৰ পৰা। বহুত বেছি ভাল লাগে, একেলগে এনেকৈ ফূৰ্তি কৰা হয়। এটা দিন আমি ৰামচন্দ্ৰ ফালি আছে ডিজে। লাহে লাহে ভিৰ পূৰা বেছি বাঢ়ি গ'ল, ৰাস্তা পূৰা ব্লক, গাড়ী চাড়ী যাব নোৱাৰা হৈ গ'ল ৰাইজ। পূৰা একদম ট্ৰেফিক জাম, মানে কি হয় নাজানো আৰু। পূৰা ডিজে চলি আছে হেভিকৈ একদম। ভিৰ চক আপোনালোকক মই ধুনীয়াকৈ দেখাইছোঁ। এইটো গড়আলি চক অৱস্থা চক, মানুহ গাড়ী চাড়ী যাবলৈ মানে জেগা নাই, মুঠতে পূৰা ডিজে চলি আছে একদম হেভিকৈ। কিমান বেছি ভিৰ। লাষ্টত মানে এতিয়া কি হ'ল উপায় নাপায়, ট্ৰেফিক আহিবলগীয়া হৈ গ'ল। ট্ৰেফিকে পূৰা ডিজে অফ কৰি দিলে, ইয়াত বোলে ডিজে নহ'ব, বজাব নিদিয়ে, ইমানেই গাড়ী ভিৰ, পূৰা উপায় নাই আৰু। ইয়াত ডিজে খতম হৈ গ'ল ৰাইজ। বাকী এতিয়া আৰু ডিজে ইয়াত শেষ হ'ল। আহক যোৰহাটৰ ষ্টেডিয়ামলৈ লৈ যাওঁ, JDS ফিল্ডলৈ, তাতে পূৰা ডিজে প্ৰগ্ৰেম তাতো হৈ আছে। যাওঁ আহক। JDS ফিল্ডত আহি পেলাই ভণ্টিহঁতক লগ পালোঁ, বহুত ভাল লাগিলে, বহুত ধুনীয়াকৈ খেলিলোঁ আমি হোলী একেলগে। ফিল্ডত আহি গম পালোঁ ৰাইজ ইয়াতো এটা বেড নিউজ। হোলী ভিডিঅ'টো ৰাইজ আজি ইমানেই আছিল, আৰু বহুত বেছিয়ে ভাল লাগিলে, বহুত এনজয় কৰিলোঁ। আপোনালোকে দেখিবলৈ পাইছে একচুৱেলি যোৰহাটৰ JDS ফিল্ডত ষ্টেডিয়ামত মানে একচুৱেলি ভাবিছিলোঁ বহুত বেছি ভাল হ'ব প্ৰগ্ৰেম, তাতো গৈছিলোঁ। প্ৰগ্ৰেম পাতিবলগীয়া আছিলে, বাট DC হেনো পাৰ্মিশ্যন নিদিলে। গোটেই মানুহখিনি ভিৰ লাগি আছিলে, পাতিব নিদিলে, চবৰে মন বেয়া। এইটো উপায় নাই, কিবা কাৰণত হয়তো দিয়া নাই তেওঁলোকে। বাকী যি কি নহওক ভাল লাগিলে, যিমানখিনি গ'লোঁ যোৰহাট টাউনত বহুত বেছি আয়োজন ধুনীয়া কৰিছে, বহুত বেছি ফূৰ্তি কৰিলোঁ। মোৰ চেনেলত যদি আপোনালোকে কোনোবাই নতুনকৈ আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মই এনেকুৱা ধৰণৰ নতুন আৰু বহুত ভাল ভিডিঅ' আনি থাকি আপোনালোকৰ কাৰণে। আজিলৈ ইমানেই আছিলে। জয় অসম, বাই বাই।